হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ কাৰণে মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিসকল ছোৱালীয়ে বৰবৰী ফিল্ডত ৰানিং বা লং জাম্প দি আছে তেখেতসকলৰ কাৰণে মই এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। সেই টপিকটোৱে হ'ল যে যিসকল ছোৱালীয়ে বৰষুণৰ কাৰণে ৰানিং বা লং জাম্প দিব পৰা নাই তেখেতসকলৰ কাৰণে এটা ভাল খবৰ। মানে এটা ডেট লৈ আহিছে, সেই ডেটত তেখেতসকলক দৌৰিব দিয়া হ'ব। তেখেতসকলে পুনৰ ইণ্টাৰভিউ দিব পাৰিব। হয় বন্ধুসকল, আপোনালোকে কোনো টেনশ্যন ল'ব লগা নাই। ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে পুনৰ ইণ্টাৰভিউ লোৱা হ'ব। আপোনালোকে সেই দিনটোত আহি ৰানিং কৰিব পাৰিব, লং জাম্প কৰিব পাৰিব। বাইচাঞ্চ সেই দিনটোলৈকে যদি বৰষুণ নকমে তথাপি আপোনালোকে কোনো টেনশ্যন ল'ব লগা নাই। এদিন নে এদিন আপোনালোকক ইণ্টাৰভিউ পাতিবই, আপোনালোকক দৌৰিব দিবই। ইণ্টাৰভিউ হোৱাৰ লাষ্টত হ'লেও দৌৰিব দিব, আপোনালোকে কোনো টেনশ্যন ল'ব লগা নাই। আকৌ দৌৰিব নাপাম, ইণ্টাৰভিউ দিব নাপাম সেইবিলাক ভাবি নাথাকিব। আপোনালোকে মনটো ভাঙি নিদিব, আপোনালোকে মনটো ডাঠ কৰি ল'ব। আপোনালোকক দৌৰিব দিয়া হ'ব, আপোনালোকে টেনশ্যন ল'ব লগা নাই। আপোনালোকৰ ডেটটো পষ্টপন কৰি থোৱা হৈছে, মানে স্থগিত ৰখাইছে। আপোনালোকক দৌৰিব দিব, লাষ্টত হ'লেও দৌৰিব দিব, মানে সকলো ইণ্টাৰভিউ শেষ হোৱাৰ পাছত হ'লেও দৌৰিব দিব। বাইচাঞ্চ 22 তাৰিখে বৰষুণ নকমে। আপোনালোকৰ ভালেই হৈছে, ডেট পিছুৱাই গৈছে আৰু এক্সাৰচাইজ কৰিব পাৰিব, ৰানিং কৰিব পাৰিব, প্ৰেক্টিচ কৰিব পাৰিব। আপোনালোকৰ ভালেই হৈছে, আপোনালোকে ভৰ্তিয়ে পাব লাগে। আপোনালোকে প্ৰেক্টিচ কৰক, এতিয়া যিমান পাৰে প্ৰেক্টিচ কৰক। আপোনালোকক সময় দিয়া হৈছে, আপোনালোকৰ কাৰণে ভাগ্য ভাল, আপোনালোকে কপাল ফুলি গৈছে। প্ৰেক্টিচ কৰা, যিমান পাৰে প্ৰেক্টিচ কৰা। আপোনালোকৰ ডেট পিছুৱাই গৈছে না, আপোনালোকে ইণ্টাৰভিউৰ কাৰণে প্ৰেক্টিচ কৰা। আগতে 7 মিনিটত সোমাইছিলে যদি এতিয়া 6 মিনিটত সোমোৱাৰ কাৰণে চেষ্টা কৰা। লং জাম্প যদি 10 ফুট মাৰিছিলে এতিয়া 11 ফুট মাৰিবলৈ চেষ্টা কৰা। ঠিক আছে বাৰু, মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ। আপোনালোকে সাজু থকা দৌৰাৰ কাৰণে প্ৰিপেয়াৰ কৰা, প্ৰেক্টিচ কৰা। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।